নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল দীপ ব্লগছ। এতিয়া আমি আছোঁ শ্ৰীমন্ত শংকৰদেৱ থান বৰপেটাৰ। এইফালে দেখিছে এইখন কি ধুনীয়া ফুলৰ বাগিচা। এইফালে ধুনীয়া ধুনীয়া ফুল এইবিলাক কি সুন্দৰকৈ সজাইছে এইটো মন্দিৰত। এইটো হ'ল মেইন মন্দিৰটো, শ্ৰীমন্ত শংকৰদেৱ থানৰ এইটো হ'ল মেইন মন্দিৰ। এইফালে এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰ। এই সত্ৰখনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাৰ পৰা আহি ইয়াতে ভকত সহকাৰে আহি তেখেতে ইয়াতে 18 বছৰ সমকাল থাকি গুৰুজনাই বহুত শাস্ত্ৰবিদ, নামঘোষা, কীৰ্তন ঘোষা আৰু ভাগৱত গুৰুচৰিত গোটেইখিনি তেওঁ ভগৱন্তৰ সদৃশ্য কৰি তেখেতে সাঁচিপতীয়া কিতাপ আমাৰ ইয়াত বহুখন আছে। তেখেতৰ ভাওনা কৰা চৌবিলাক ইয়াতে আছে শ্ৰীমন্ত শংকৰদেৱৰ। আৰু ইয়াৰ পৰা তেওঁ 18 বছৰ সমকালৰ পাছত তেওঁ মধুপুৰ সত্ৰত গৈ ভেলাদেৱাত ইহলীলা সম্বৰণ কৰে। শ্ৰীমন্ত শংকৰদেৱে 18 বছৰ সমকাল থাকি মধুপুৰ সত্ৰত ভেলাদোহাত তেখেতে ইহলীলা সম্পন্ন কৰে। আৰু তেখেতৰ ভাৰ্যা এই থকা যিটো গৃহ, ইয়াতে তেখেতৰ পুৱা সাতখন আজিও প্ৰজ্বলিত হৈ আছে। আৰু আমি দেখিবলৈ পাইছোঁ তেখেতৰ সাতখন আচলতে সঁচাকৈ প্ৰজ্বলিত হৈ আছে। সেই সম্পৰ্কে আজি আমি ইয়াতে ভগৱন্তৰ নাম গুণ দিয়া আৰু এতিয়া শৰণ লৈছোঁ। আমি ভগৱন্ত প্ৰভু তোমাৰ গুণানুকীৰ্তন কৰি আমি চলি আছোঁ। কৃষ্ণ। হ'ল কালিন্দিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৰ্যা পানীখোৱা নাৰীটো পাদ্মকী শংকৰদেৱ। শেষত ভিডিঅ'টো আমি এইখিনিতে সামৰিলোঁ। এইখনেই হ'ল শংকৰদেৱৰ নামঘৰ। এইটো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ইয়াত ফুৰিবলৈ আহক পৰিয়ালৰ সৈতে।